আজি আমি দত্মা সমষ্টিৰ হাজাৰকীয়া ঠাইত জমা হৈছোঁ আৰু ইয়াত আজি চাৰিবাৰ এটা মিটিং হৈ গ'ল আৰু মিটিঙত বৃহৎ জনসংখ্যাত আমাৰ জনসাধাৰণে যোগদান কৰিলে। তেখেতসকলে কথাবিলাক শুনিলে, তেখেতসকলৰ যিখিনি ডাউট আছিলে সেইবিলাকো ক্লিয়াৰ কৰা হ'ল। তেখেতসকলে ভাল পাইছে যে আজি UPPL দলে ওলাই আহিছে এটা পৰিৱৰ্তন অনাৰ কাৰণে। আৰু আজিৰ তাৰিখত মিটিঙৰ শেষত বৃহৎ জনসংখ্যাত আমাৰ মানুহ ইয়াৰ হাজাৰকীয়া আমাৰ গাঁৱৰ অঞ্চলৰ মানুহ তেখেতসকলে জইনিঙো কৰিলে। আৰু বিশেষকৈ তেখেতসকলৰ এটাই আশা যে ইয়াৰ পৰা যিজন কেণ্ডিডেট আছে জ্যোতিৰেন্দ্ৰ ব্ৰহ্ম আমাৰ দত্মা সমষ্টিৰ পৰা, তেখেতে নিশ্চয় অহা দিনত আমাৰ এইখন সমষ্টিৰ পৰা বিপুল ভোটত জয়যুক্ত হ'ব। তেখেতে ইয়াৰ পৰা জিকি গৈ নিশ্চয় এটা ভাল পদত তেখেতক দায়িত্ব দিয়া হ'ব আৰু তেখেতে এইখন সমষ্টিৰ কাৰণে মানুহৰ কাৰণে কাম কৰিব বুলি সকলোৱে আশা কৰিছে। আৰু আমিও আমাৰ ফালৰ পৰা এইখিনিয়ে কথা ক'ব বিচাৰিছোঁ বা জনাব বিচাৰিছোঁ যে সঁচাকৈ দত্মা সমষ্টিত আমি যিবিলাক অঞ্চলত সোমাইছোঁ আৰু গৈছোঁ, পাব্লিকৰ আমি এটা ৰেছপন্স পাইছোঁ, পাব্লিকৰ পৰা এটা ভাল সঁহাৰি পাইছোঁ, ভাল এটা ছাপৰ্ট লাভ কৰিবলৈ আমি সক্ষম হৈছোঁ। আৰু আজিৰ তাৰিখত এইখিনিয়ে ক'ব বিচাৰিছোঁ যে দত্মা সমষ্টিত অলৰেডি UPPL অলৰেডি জিকি গৈছে। অলৰেডি UPPL দল ইয়াৰ পৰা অলৰেডি এটা জিকাৰ অংক আহি গৈছে আৰু ইয়াত UPPL দলক কোনেও ৰুধিব নোৱাৰিব। আৰু ইয়াৰ পৰা আমাৰ জ্যোতিৰেন্দ্ৰ ব্ৰহ্ম ট্ৰেক্টৰ চিহ্নত যিজন আমাৰ প্ৰাৰ্থী UPPL দলৰ, তেখেতৰ জিতটো নিশ্চিত বুলি মই আপোনালোকক জনাব বিচাৰিছোঁ, আপোনাক জনাব খুজিছোঁ। ধন্যবাদ। এতিয়ালৈকে বৰ্তমান আমাৰ যিটো আমাৰ ওচৰত ডেটা আছে, প্ৰায় 28ৰ পৰা 30টা সমষ্টিত UPPL অলৰেডি আগবাঢ়ি আছে আৰু সেইকাৰণে আমাৰ চৰকাৰ গঠন কৰাটো নিশ্চিতভাৱে একদম সেইটো খাটাং হৈ পৰিছে। সেইকাৰণে আমি কামনা কৰিলোঁ যাতে মানে 20% হিচাপে আজি UPPL যোগদান কৰিছে। তেখেতসকলক আমি স্বাগতম জনালোঁ আৰু তেখেতসকলে আমাৰ UPPL আমাৰ পুলিং বুথ কমিটিত কাম কৰিব আৰু আমাৰ ভোটটো আকৌ জিতাই দিবৰ কাৰণে নিশ্চয় কাম কৰিব আমি কামনা কৰিলোঁ। সাত চাপৰি মানক নতুন যোগদান হোৱা তেখেতসকলক যাতে মানে উৎসাহ দি যায়। শিয়ালমাৰী প্ৰাইমাৰী সকলোলৈ আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ যে আমাৰ UPPL 8 নং দলটোৰ কাৰণে 100% চিয়ৰ হৈ গৈছে। তাৰ কাৰণে আমি অলপ আপোনালোকক যে আমাৰ ডাটা এছেছমেণ্ট সম্পৰ্কে অলপ জনাব খুজিছে যে আমি 8 নং দলটোৰ সমষ্টি অন্তৰ্গত যোনে যোনে মানে বাহিৰত গুচি গৈছে বিয়া হৈ, তেতিয়া আমাৰ প্ৰাৰ্থী আছে 19,000 ভোট পাই যাব। 19,000 ভোটে বগাই ল'ব লগা হ'ব। তাৰ কাৰণে 22,000 পাই যায়, বাকী 19,000 ৰিমাইনিং ভোটবিলাক 3জন প্ৰাৰ্থীয়ে ভগাই ল'ব লগা হ'ব। সেইকাৰণে আমাৰ সমষ্টি